আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 454 সংখ্যক তিৰুভাৱ তিথি সমগ্ৰ ৰাজ্যৰ লগতে ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰতো উলহ মালহেৰে উদযাপন কৰা হৈছে গুৰুজনাৰ তিৰুভাৱ তিথি। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ভক্তিৰসৰ অমিয়া সুৰে সপ্ত বৈকুণ্ঠত পৰিণত হৈছে শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ পৰিৱেশ। জগতৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ দিন। এই পবিত্ৰ দিনত তেখেতৰে প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই তীৰ্থক্ষেত্ৰত পুৱাই পৰা হৰিনামৰ ধ্বনিয়ে মুখৰিত হৈ আছে। আজি গুৰুজনৰ মহাপ্ৰয়াণৰ দিনত সকলো আমি একত্ৰিত হৈ আজি তেখেতৰ এই পবিত্ৰ দিন আমি উদযাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে ঐতিহাসিক বিপুৰীয়াৰ শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত উলহ মালহেৰে উদযাপন কৰা হৈছে গুৰুজনাৰ তিৰুভাৱ তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি পুৱা উষা কীৰ্তনৰ পিছতেই নাম প্ৰসংগ অনুষ্ঠিত হয়। জগত গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথিৰ পৰাই মানৱ জাতিৰ কল্যাণৰ হকে সকলোৱে চাকি বন্তি জ্বলাই সেৱা গ্ৰহণ কৰে। মহাপুৰুষ গুৰুজনাৰ 454 সংখ্যক তিথি উপলক্ষে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান এই লেটেকু পুখুৰীত ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ আছে। ৰাতিপুৱা উষা কীৰ্তনৰ পিছতে বিভিন্ন কাৰ্যসূচীৰে বৰ্তমান সমজুৱা ৰাজহুৱা নাম প্ৰসংগ চলি আছে। অন্যহাতে অসমীয়া কলা সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰি আমাক চহকী কৰি যোৱা মহান অৱতাৰী পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ডিব্ৰুগড়ত দেখা গৈছে এক উখল মাখল পৰিৱেশ। জিলাখনৰ প্ৰান্তে প্ৰান্তে অৱস্থিত নামঘৰসমূহত ভক্তৰ সমাগম ঘটি গুৰুজনাৰ গুণানুকীৰ্তন কৰা দেখা গৈছে। অন্যহাতে মথুৰাপুৰ শংকৰদেৱ শিশু নিকেতনত পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ গুণানুকীৰ্তন। বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ। নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট অসম আদিত্য।